আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছোঁ আৰু এয়া দেখিছেনে মই হাতত ঝাৰু লৈ মানে বিহু যিহেতু আৰু এয়া ঘৰৰ ওপৰত ঝাৰু দিবলৈ বুলি লৈছোঁ ঝাৰু দিবলৈ বুলি দেখিছেনে বিহু ওচৰততো ঢেৰ কাম হয় ন ঝাৰু দিয়া আৰু ঘৰ চৰ চাফা কৰা মেলা আৰু এয়া মই ওপৰখন চাফা কৰি লৈছোঁ আৰু চাফা কৰি কালি এনাই আহিছিল আৰু কাপোৰবোৰ দেখিছেনে গোটেই সোপা ৰ'দত দি দিলোঁ উলিয়াই তাৰমানে ৰুম খালী কৰি দিছোঁ গোটেই ঘৰ কাপোৰ কানি চব বাহিৰত উলিয়াই ওপৰখন চাফা কৰি ল'লোঁ চাফা কৰি পেলাই দেখিছেনে চকী টকীবোৰ লেতেৰা হৈ গৈছে যিহেতু এইবোৰ ধুব লাগিব এয়া বিচনাত কাপোৰ কানি একোৱেই নাই চব উলিয়াই লৈ এইফালে আকৌ ভাত খাবলৈ হ'লেই কালি এনাই আহিছিলে এনাই আহোঁতেনে এয়া এনাইও যায়গৈ মাও স্কুল যাবলৈ হ'ল আৰু ভাত পানী খুৱাই বোৱাই পঠিয়াই লৈ আজৰি হ'লে মানেহে যিটো কাম কৰিব পৰা হ'ব ন আৰু মই সেই তাত সেয়া আধাতে ৰখাই আৰু ভাত খোৱা মজিয়া সাৰি লৈ পিনে ভাত খাবলৈ বুলি আমাৰ জয়চী দেখিছেনে এয়া ধুনীয়াকৈ মোবাইল চাই বহি আছে বাপেকৰ কথা ক'লত ধুনীয়াকৈ মোবাইলটো থৈছে মানে এয়া কালি মাংস অনা হৈছিলে পেটু ভাজি আছে আৰু কচুথুৰ লগত মাংস আৰু সেয়া মাংসও এক্সট্ৰাকৈ বনোৱা হৈছে আৰু এয়া ভাত পানী খাই বৈ আজৰি হৈ ল'লোঁ আজৰি হৈ আকৌ কাপোৰ কেইটামান আছে কাপোৰকেইটাও মই ধুনীয়াকৈ সোনকালে আজৰি হ'ম বুলি ভাবিছোঁ এনাইহঁত তাৰমানে মা স্কুল নোযোৱা আগতে ধুই ল'ম বুলি ভাবিছোঁ এনাইও যিহেতু ঘৰলৈ যাবগৈ তাৰপৰা মই কাপোৰকেইটা ধুনীয়াকৈ ধুই ল'লোঁ ধুই লোৱা তাৰ মাজতে আকৌ দেখিছেনে আমাৰ জয়চী আহি আমলখি তাৰমানে বুটলিছেহি আৰু আমলখিটো বুটলি আনি লৈ পিনি মোৰ ওচৰত এয়া দিছে নাই দিবলৈ আহিছে ধুই দিব লাগে খাবলৈ নেখায় এনেই কিন্তু বস্তুকেইটা ধুই লৈ পিনি ধুনীয়াকৈ খাব জানে আৰু এয়া ধুই দিবলৈ কৈছে ধুই দিলোঁ ইয়াক খাবলৈ বুলি তাৰমানে লৈছে আৰু আধা খাব আধা পেলাব হ'লেও এতিয়া যিহেতু ধুই দিব কৈছে ধুই দিছোঁ আৰু এয়া ময়ো কাপোৰকেইটা ধুই ল'লোঁ মাহঁতে যাবলৈ ওলালে আৰু মা যিহেতু স্কুললৈ যাবগৈ এনাই ঘৰত যাবগৈ ন মই কাপোৰকেইটা মেলি ল'লোঁ মেলি লৈ এয়া মাহঁতক আগবঢ়াবলৈ দিয়া দিছে ন ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে আৰু এয়া কাপোৰ কানি চব ৰ'দাই দিয়া হৈছে আজি এইটো যিহেতু কালিৰে ভিডিঅ' দেই আজি ভিডিঅ' নহয় মই এডিট কৰা নাছিলোঁ আৰু এনাই মোবাইল এটা তাৰমানে মায়ে নতুন মোবাইল লৈছে যিহেতু এনাই মোবাইলটো জনাই শিকাই দিব কৈছে এয়া শিকাই দিছে নাই টিভি আছে আৰু মই মা গ'ল আৰু ৰাস্তাতে গাড়ীলৈ বুলি ৰৈ আছোঁ আৰু এয়া আমাৰ জয়চীও ৰৈ আছে হাই দিছে দেখিছেনে আৰু এয়া ফুলজোপা মানে এনাইক পঠিয়াই মেলি পদূলিমুখখন ইমান ধুনীয়া লাগিছে দেখিছেনে গোটেই ফুল ফুলি আছে আৰু ফুল ফুলি থাকিলে এনেও ঘৰখন দেখিয়ে কিবা এটা ভাল লাগে মুখৰ আগতে ফুল আৰু এয়া ফুলবোৰ ফুলি থকা দেখি কিবা এটা ভাল লাগিছে আৰু আহি লৈ মানে ফাইনেলি ৰুমটো মচোঁ বুলি ভাবিছোঁ মানে গোটেই ৰুমবোৰ ওপৰত চাফা কৰি হৈ গ'ল যিহেতু সাৰি মেলি ল'লোঁ আজৰি হৈ লৈ পিনি এয়া ৰুমটো মচোঁ বুলি লৈছোঁ আৰু মোৰ ৰুমটো চাগে এতিয়া মোচা নহ'ব অলপ দেৰিয়ে হ'ব যিহেতু কাপোৰ কানি সোমোৱাবলৈও আছে এইফালে আকৌ চকীবোৰো উলিয়াই লৈ বোলো ধুই লওঁ সকলোবোৰ কাম কৰি আজৰি হৈ লৈ পিনি ঘৰ মুচিম আৰু এয়া চকী পিয়াজ সকলোবোৰ উলিয়াই লৈ পিনি মটৰ চুইচটো দি ল'লোঁ দি লৈ পিনি ভাবিছোঁ ধুনীয়াকৈ চকী বেঞ্চবোৰ ধৰি আজৰি হৈ লওঁ এয়া মটৰ পাইপডাল লগাই পিনে আমাৰ জয়চী আকৌ গা ধুবলৈও আহিলে গা ধুবলৈ মই বোলো অলপ ৰ'বা চকী ধুই লওঁ আজৰি হৈ লৈ পিনি গাটো ধুৱাম আৰু এয়া চকীবোৰ ধুনীয়াকৈ চাৰ্ফ অলপ দি লৈ পিনি ধুনীয়াকৈ ঘঁহি লৈ পিনি মটৰ পাইপ আমাৰ তাইও আকৌ দেখিছে নে কামত লাগি আছে গা ধুৱাই দিবলৈ কৈ আছে কিন্তু গা ধুৱাই দিয়া হোৱা নাই কাৰণ আজৰি নহ'লে মানে আকৌ কাপোৰ কানি পিন্ধালে একেডালেই হ'ব ন আকৌ কামতে লাগিবহি যিটো মই আজৰি হৈ ল'লে মানে কাম বন তেতিয়া তাইক কাপোৰ কানি কৰিবলৈ ধুনীয়াকৈ শুৱাব পাৰিম আৰু দুইজনী কামত এনেকৈ লাগি আছোঁ আৰু এয়া কাম বন কৰি আজৰি হৈ ল'ম তেতিয়া তাইক গাটো ধুৱালে মানে কিবা এটা কামত দিব আৰু এয়া ফাইনেলি মোৰ চকী বেঞ্চ মানে সকলোবোৰ ধুইছোঁ আৰু বিহু সময়ত বহুত কাম থাকে ন ঘৰত গোটেই সকলো কাপোৰ কানি ধোৱা মেলাৰ পৰা ধৰি ঘৰ মোচা চকী বেঞ্চ ধোৱা সকলোবোৰ কৰি মেলি জয়চীকো ঘাট আহিলোঁ আৰু ইমান ভোক লাগিছে দুপৰীয়া ভাতকেইটাও খাই ল'লোঁ মানে পেটু ভাজি অলপ আছিলে সেয়াই খালোঁ মই হ'লে পেটু ভাজি খাই ভাল পাওঁ দেই আপোনালোকে কোনে ভাল পায় নাজানো কিন্তু কিছুমানে আকৌ ক'লে মানে ঘিণ কৰে নাক কোচাই আৰু তাৰপিছত ভাত পানী খাই বৈ আকৌ এয়া পিঠাগুড়ি খুন্দিবলৈ আহিলোঁ আমাৰ পিঠা এয়া গুড়ি চালি আছে আৰু বৈ ঢেঁকী দি দিছে মই অলপ তুলতে ৰৈ দিছোঁ আৰু ঢেঁকী দিয়া মেলা আৰু এয়া পিঠাগুড়ি খুন্দি অনাৰ পিছত এয়া দিছেনে পিঠা পুৰি পেলাই বুলি ল'লোঁ ইমান ডাঙৰকৈ জোৰছে মানে বতাহ মাৰিছে গোটেই উৰাই নিয়া নিচিনা কৰিছে বাহিৰত পৰিছোঁ যিহেতু আৰু এয়া ধুনীয়াকৈ পিঠাকেইটা বনাই ল'লোঁ তেনেকৈয়ে বনাইছোঁ ইমান ধুৱাই আছে তাৰমানে বতাহ ইমান মাৰিছে
সেইকণ সময়তে তাৰমানে পৰিব পাৰিম যে সন্দেহে হৈছিলে, হ'লেও পাৰিলোঁ। আৰু এইফালে আকৌ চব আজৰি হৈ লৈ পিনে ইয়াৰ ৰুমকেইটা মুচিম বুলি যে কৈছিলে, সকলোবোৰ মুচি ল'লোঁ। মুচি লৈ পিনে দেখিছেনে ৰুমকেইটা তাৰমানে বিহুৰ সময়ত মাটিঘৰ তাৰমানে ধুনীয়াকৈ মুচি থ'লে কিবা এটা ভাল লাগে ন, পকা ঘৰতকৈও তাৰমানে মাটি ঘৰ ধুনীয়াকৈ মুচিলে কিবা এটা ভাবটো। আৰু এইফালে আমলৰিটোপ পাৰিলে এইফালে আকৌ এবিধ শাক। কোনে কোনে খাইছে বাৰু আপোনালোকে কমেণ্টত জনাবচোন যিসকলে ভিডিঅ'টো চায়। আৰু এইফালে আকৌ মালপোৱাৰ কাৰণে পিঠাগুড়ি নজৰিলে, পিঠা তাৰমানে অলপ চাউল ডেৰপোৱা তিয়াই দিছে। আৰু জয়শ্ৰীয়ে কাপোৰ কানি পিন্ধি আজৰি হ'ল। এইফালে আকৌ বিলাহী কেইটামান আকৌ গছতে পকি গৈছে, মই ভাবিছোঁ আচাৰ অকণ কৰিম। মায়ে যিহেতু এই কিনা বিলাহী আনি থৈছে, মই বোলো এইকেইটা নিচিঙিব। আৰু মই সকলোবোৰ আজৰি হৈ লৈ পিনে এইফালে বিলাহীকেইটা ছিঙি ল'লোঁ, এনেই পকি যোৱাতকৈ আৰু ভিতৰত ছিঙি থৈ দিয়াতকৈ। আৰু সেইকাৰণে ছিঙিব লৈছিলোঁ, মই ছিঙিব নিদিলোঁ। আৰু এইকেইটা ফাইনেলি এইকেইটাহে পালোঁ। যিকেইটা নহওক মই বিজলকীয়া দুটা দিলৈ পিনে আচাৰ অকণ বনাই থ'ম বুলি ভাবিছোঁ। আজি মোৰ ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।